শৰ্টকাট মাৰিবলৈ গৈ আমাৰ কি অৱস্থা হ'ল চব জোতা ভৰি অৱস্থা চব এডোখৰ পাৰ হ'বলৈ আছে অকণমান ভুলৰ কাৰণে খোজকাঢ়ি আহিবলগীয়া হৈছে এতিয়া। গুড মৰ্ণিং এণ্ড হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। চ' কি খবৰ সকলোৰে ভালনে? আশা কৰোঁ সকলোৱে ভালেই এণ্ড মোৰো ভালে গাইছে। ত' বহুত দিনৰ মূৰত আজি আহিলোঁ আকৌ আপোনালোকৰ মাজলৈ অন্য এটা নতুন ভিডিঅ'লৈ। চ' ব'লক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি ভিডিঅ'টো হ'ব মোৰ প্ৰথম মটৰ ব্লগিং ভিডিঅ'। চ' অলপ আপোনালোকে ছাপোৰ্ট কৰিব যাতে আপোনালোকক নতুন আৰু ভাল ভিডিঅ' দি যাব পাৰোঁ। চ' সেইকাৰণে যদিহে নতুনকৈ চেনেলটো ভিজিট কৰিছে প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু লাইক আৰু শ্বেয়াৰ কৰি দিব। চ' মটৰ ব্লগিঙৰ যিখিনি বস্তু চব মোৰতো অনা বহুত দিনেই হ'ল, কিন্তু ক'তো যোৱা হোৱা নাছিলে, সময় পোৱা নাছিলোঁ আৰু গাটো বৰ ভাল নাছিল কাৰণে। চ' আজি যিহেতু নাজিৰালৈ যাবলগীয়া হ'ল, চ' ভাবিলোঁ আজিয়ে মটৰ ব্লগিং ভিডিঅ' এটা বনাই দিওঁ। চ' সেইকাৰণে সকলো বস্তু লগাই মেলি আজি ওলাই আহিছোঁ। চ' ৰাতিপুৱা একো খোৱা নহ'ল, জল্দিত একো নোখোৱাকৈ আহি গ'লোঁ। চ' যদি ৰাস্তাত কিবা পাওঁ খাম, নহ'লে এনেকৈ যাব লাগিব আৰু তাতে কিবা খাবগৈ লাগিব। আজি আমি যাম নাজিৰালৈ। মোৰ লগত আছে মানুহজনী পিছফালে বহি আছে। চ' মানুহজনীৰ কাৰণে আজি নাজিৰালৈ যাবলগীয়া হৈছে ৰাতিপুৱাই। চ' নাজিৰাত আছাম পুলিচৰ ইণ্টাৰভিউ আছে। চ' ইণ্টাৰভিউ দিবলৈ লৈ যাব লাগে হেনো ৰাতিপুৱাই তাইক। চ' সেইকাৰণে ৰাতিপুৱাই ওলাই গ'লোঁ দুইটা। চ' ৰাতিপুৱা আমি 6টা বজাতে ইণ্টাৰভিউ তাত পাবগৈ লাগিছিলে, ৰিপৰ্টিং টাইম আছিলে। চ' ৰাতিপুৱা যিহেতু 4টামান বজাৰ পৰা একদম 8টামান বজালৈকে বৰষুণে দি আছিলে। চ' যোৱাটো কেঞ্চেলেই হৈছিলে মোটামুটি, কিন্তু 8টা বজাত আকৌ বৰষুণটো এৰি দিয়া দেখি যাওঁ বুলি ক'লে। বোলো ব'ল তেনেহ'লে যাওঁ, কি হয় তাত গৈহে দেখা যাব। কাৰণ হয়তো ইণ্টাৰভিউ বাতিলো কৰি দিব পাৰে, মানে পিছুৱাই দিব পাৰে বা কি হয়, তাৰপৰা তাত গৈহে গম পাম। চ' দুইটা ওলালোঁ এতিয়া যাবলৈ। ত' এইপিনে এতিয়া আমি দিৰৈ হৈ যাব লাগিব, মহখুটি হৈ। এইপিনে গ'লে যথেষ্ট ওচৰ হয়। ত' আমি এতিয়া এইপিনে যাব লৈছোঁ। ত' তাত গৈহে গম পাম কি হয় আৰু বহুত দিন হ'ল কোনো ধৰণৰ ভিডিঅ' দিয়া হোৱা নাই, যিহেতু সময় পোৱা নাছিলোঁ আৰু গাটো বৰ ভাল নাছিল। চ' এতিয়া আপোনালোকক ডেইলি ভিডিঅ' দি থাকিম। চ' সেইকাৰণে অলপ ছাপোৰ্ট কৰিব। যদি ভিডিঅ'টো ভাল লাগে প্লিজ লাইক আৰু শ্বেয়াৰ কৰিব, আৰু চেনেলটো যদিহে নতুনকৈ ভিজিট কৰিছে প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব। বৰষুণটো দি দিয়াৰ কাৰণে ৰাস্তাটো অলপ বোকা হৈ গৈছে, মানে কিনাৰত মাটি পেলাই থোৱা আছে কাৰণে মাটিবোৰ ছাইডলৈ গুচি আহিছে। চ' এইডোখৰ অলপ লাহে যাব লাগিব এতিয়া, নহ'লে পিছল খাই পৰি যোৱাৰ চান্স আছে ইয়াত। আৰু ৰাতিপুৱা এতিয়া ক'বলৈ যোৱাৰ আগতে পৰিবলৈ হ'লে হ'ব আৰু আকৌ যাবই নোৱাৰিম, উভতি আহিব লাগিব আধা ৰাস্তাৰ পৰা। চ' বেছি দূৰ নহয়, 2-3 কিলোমিটাৰমান যোৱাকৈ পিছত পকা ৰাস্তা পাই যাম। চ' তালৈকে এতিয়া লাহে গৈ থাকিব লাগিব, উপায় নাই। আৰু কমেণ্টত জনাব ভইচ কোৱালিটিটো কেনেকুৱা আহিছে আৰু পিকচাৰ কোৱালিটিটো, মানে ভিডিঅ' কোৱালিটিটো। যিহেতু এইটো এনেকৈ প্ৰথম ভিডিঅ' বনাইছোঁ। চ' কমেণ্টত জনাব অনুগ্ৰহ কৰি। চ' ভাল হ'লে ভাল বুলিয়ে জনাব বা বেয়া হ'লে বেয়া বুলিয়ে জনাই দিব, তেতিয়াহে গম পাম কেনেকুৱা হৈছে ভিডিঅ'টো। ফাইনেলি আহি পকা ৰাস্তাত উঠি দিলোঁহি। এতিয়া আৰু চিন্তা নাই, লাহে গৈ থাকিব পাৰিম ধুনীয়াকৈ। ত' ৰাস্তাটো বৰ ভালকৈ মই চিনি নাপাওঁ। মানুহজনীক মেপটো অন কৰাই থৈ দিছোঁ, গুগল মেপ, কোনফালে যাব লাগিব কৈ আছে, নহ'লে ক'বা পাই যামগৈ গৈ পিনি। ত' এতিয়া ইমান টেনশ্যন নাই আৰু, পকা ৰাস্তাত উঠিলোঁ যেতিয়া। ত' এতিয়া গৈ থাকিম লাহে গ'লেও নহ'ব, অলপ স্পীড যাব লাগিব, নহ'লে আকৌ টাইমটো বেছি হৈ গ'লে কিবা কয়, যিহেতু অলৰেডি দেৰিয়ে হৈ গৈছে। এতিয়া অকণমান জল্দিকৈ যাব লাগিব, নহ'লে কি হয় ঠিক নাই। ফাইনেলি ইণ্টাৰভিউ দি আহি গ'লোঁ, মানে ইণ্টাৰভিউ দি আহিলে আৰু। চ' ইণ্টাৰভিউটো হ'ল বেয়া। চ' দৌৰিবলৈ মানে টাইমটো অলপ বেছি লাগি গ'ল। চ' এতিয়া যাওঁ ডাইৰেক্ট ঘৰ। ভাবিছিলোঁ ৰাতিপুৱা প্ৰথমে আহোঁতে বোলো যদি সোনকাল হৈ থাকে শিৱসাগৰ টাউনেদি যাম, অলপ সৰস্বতী পূজাও চাই যাম।
কিন্তু বহুত দেৰি হৈ যোৱাৰ কাৰণে যোনফালে আহিছিলোঁ সেইফালেদি যাবগৈ লাগিব এতিয়া, নহ'লে বহুত দেৰি হৈ যাব। চ' সেইকাৰণে এতিয়া এইপিনেদি যাওঁগৈ। চ' কিবাকিবি খাই ল'লোঁ, এতিয়া খাই লৈ এতিয়া ডাইৰেক্ট যাওঁ। আৰু মানুহজনী বাখৰ বেঙেনা চাই যাম বুলি কৈছে, মানুহজনীয়ে বাখৰ বেঙেনা চাই যাম বুলি কৈছে। চ' বাখৰ বেঙেনাটো দেখুৱাই লৈ যাব লাগিব একেবাৰে। চ' মই আগতে আহিছোঁ তালৈ, চ' সেইকাৰণে আজি দেখুৱাই লৈ যাম, ব'লক। এয়া পাই গ'লোঁ বাখৰ বেঙেনা। এতিয়া বাখৰ বেঙেনা দেখাই লওঁ মানুহজনীক, তাৰপিছত আকৌ ডাইৰেক্ট ঘৰ যাব লাগিব, দেৰি হৈ গৈ আছে। ত' বাখৰ বেঙেনালৈ আকৌ বেলেগ এটা ৰাস্তাই সোমাই দিব লাগে, যিহেতু সেইপিনে অলপ টাইম হৈ গৈছে। চ' ঘৰ পাওঁতে দেৰি হৈ যাব, আৰু ৰাতিপুৱা অহা যিহেতু ভাগৰো লাগিছে। চ' জল্দি দেখাওঁ আৰু যাওঁ। শ্বৰ্টকাট মাৰিবলৈ গৈ কি অৱস্থা হৈছে আমাৰ চব, খোজকাঢ়ি যাবলগীয়া হৈছে। জোতা ভৰি অৱস্থা চব এডোখৰ পাৰ হ'বলৈ আছে। অকণমান ভুলৰ কাৰণে খোজকাঢ়ি আহিবলগীয়া হৈছে এতিয়া। কেনেকুৱা লাগিছে আজিলৈ ইমানেই আৰু, বাই বাই, লগ পাম নেক্সট ভিডিঅ'ত।